কি দুহান মই ঘৰা নহয় মোৰ ঘৰাত কি মায়েৰে জন্ম দিছে মায়েৰে জন্ম দিছে বেকআপ দিবি না ইতে দিও ব্লক কৰি দিওঁ সৰস্বতী পূজা কাকলাই যায় মানুহ আমি এতিয়া যাম আপি জখম খিচাৰি খাম আমডাল ধৰি দিম হাত পাক মাৰি দিম বছ লাগো ইটা এতিয়া অৱস্থা আছে নাই নাই হৈ গ'ল এতিয়া নাই আৰু ক'বা না তোমার তো শোনাই দে মই চকু মুলি এই এইবাৰ সৰস্বতী পূজা বুলি ঘৰতে থাকলো সেমিষ্টাৰ ওলাই আছে এনেইতো গুৱাহাটীত থাকিলে শংকৰদেৱত যাওঁ বাৰু বেলতলা ইয়াতে যোৱা কথা নাছিল কতো কিন্তু মায়ে কৈছে বোলে দীপৰা ঘৰত ভাত নবনাওঁ য'তে খাই আহিবি খিচাৰি এতিয়া সেই খিচাৰি আৰু পেটটোৰ কাৰণে যাব লাগিব পেট নাই দেচোন তথাপিতো কিবা এটা আছে না গুঞ্জন গুঞ্জন টোপনি যাই আছে দে ঘুমো দে ঘুমো কি দুহান দাগা পাল্লা বোলে বাপ্পা ও চাও হেল্ল' হাই গাইস গুড মৰ্ণিং হাই গাইস আজি সৰস্বতী পূজা গাইছ আজি সৰস্বতী পূজা গাইছ আমি কম্পলৰি বাগান গাঁও দাইতা পূজাক যাব লাগিব ৰ কি কৰো মোক টক্কৰ দিবি তা কিয়ে বনে আছে আৰু সৰস্বতী পূজা যাবা না যাম গাৰ্লফ্ৰেণ্ডৰ লগত গাৰ্লফ্ৰেণ্ড আছে যা বা খৰা আন দেখা আছি দিও তোক বা খৰা আনিছে আৰু মই ঘৰা নহয় মোৰ ঘৰাত মাই তই জোখা নাংগে মাই মেচিন ফাটি যাব মাই শৰ্ট চাৰ্জি কৰি যাব এই বাপ 32 মান আছে দে বিদ্যা ধৰি দিছো মই 40 হ'ব মাই নাবৰিয়া 40 কিলো 200 গ্ৰাম আছে ইমান কম 200 কাপোৰ মাথাটো কি তো হাইল খান মাথাটো 200 কাপোৰ বোলে 200 কাপোৰ দেখছা আমাৰ ঘৰৰ গোটেইকেইটাৰে মুখ দেখছা না কেনা মুখ কথা কেনা কয় আমাৰ ঘৰৰ মানুহে কি মায়েৰে জন্ম দিছে মায়েৰে জন্ম দিছা বোলে একবাৰ চিগনেচাৰ দি ভাল দিনা অলপ 2 পেকেট আছে দেখো নেদাও 8 পেকেট দি নেদাও চিগনেচাৰ নেদাও নাখাও পইচা আছে কিনি খাম ৰঙা ৰজনী আছে দে সোনকালে বেছি ৰঙা কৰিব নহ'লে শিখৰ এক পেকেট দি ভাল নালাগে আলা কোনি যাব ইতাতে এই পুৱা আৰু অলপ সৰস্বতী পূজা গাই নেকি মই এটা অলপ কাৰে এটা অলপ যাম এই বেকআপ দি কাজিয়া লাগছে ৰ ৱালত এৰি গৈ দিওঁ কতিখান গৈ দিওঁ লাগব আৰু আজি ভেলেণ্টাইন্স ডে সৰস্বতী পূজা কাজিয়া কিয় কৰিলি এই পুৱা সৰস্বতী পূজা যাব পাৰি নৰি ইমান পুৱা যাম নহয় তই চা তাইৰ লগত গেলি যিমান তই শান্তি পাবি আকলাই গেলি বেছি শান্তি পাবি লগৰ লগত যা বেকআপ দি আজিয়ে বেকআপ দি সৰু নহবি কিন্তু সৰু হবি নেকি তই সৰু নহয় কিন্তু তই মানুহটো দেখিছা না ডাঙৰ সৰু হ'ব নালাগে কিন্তু জকম কিন্তু বেকআপ দিবি না ইতে দি ব্লক কৰি দিওঁ ব্লক কৰি দি হাও কি আই যাও কিয়া সৰস্বতী পূজা যাও কক যা সৰস্বতী পূজা হাও কি ব্ৰেকআপ দে বোলে বেকআপ কে দিম এনকে যাবা হ'ল চা এতিয়া যামে নাচি যাবই লাগিব গুলাটি এমক আৰু জানাই আৰু তাই কি পিন্ধিব একে কালাৰ Same colour? সেম ড্ৰেছ কোড আজি এটা কাম কৰিব পাৰিলি কুৰ্তাটো ইমান দামী দি কিনাতকে আজি কমেণ্টত আহিব ফেভাৰিট কাপোৰ তই বাৰীত কাপোৰ বুলি আহিব ৰ এটা কাম কৰিব পাৰিলি ভাল লাগছে কিন্তু এটা কাম কৰিব পাৰিলি তই কুৰ্তাটো কিনাতকে যদি মেটচিং ইমান কিনছাই দয়াকে পিন্ধিবি তাই চাদৰ খানে দিয়ে লুকে যাব পাৰিলি হয় তাৰ চাদৰখনতে মেৰে কিনে চবকে অলপ কামাত দিলোঁ হা মই এতিয়া যাম আৰু আকলাই লগ ধৰিছে কিন্তু চবে আপিৰ লগত যাবি তাহাঁতৰ আপিৰ মাজত চলি হৈ যাবি না আপিৰ মাজত নাংগে যাবা আজি দিছা সৰস্বতী পূজাত চবে যে আপিৰ লগত যাব গুঞ্জন আপিৰ লগত যাব ইটো আপিৰ পাগলা কথা কবাক গেলি আকলাই যাম নাকি আকলাই যাম সৰস্বতী পূজা কাকলাই যায় মানুহ সৰস্বতী পূজা কাকলাই যায় আৰু এইবাৰ চুলি লাম্বা কৰিম এনেকে গান বান্ধি কি কৰোঁ ওলাই যাম ঘৰৰ পৰা দি লাম্বা কৰিমে একবাৰ লাম্বা কৰিব মন আছে কৰিমে কি থকা দেখা আহিছে দেখা নাই কম থৌগা আছে খোৱা ভেকলিৰ মুখখন খোৱা ভেকলিৰ মুখ আলমন কাৰণে চুলি কেইটাৰ লগত কি আছে খোৱা ভেকলিৰ মুখ কৰিমে লাম্বা কৰিমে মই উইলেদি ঘৰৰ পৰাই লাগা হ'লে অকলে যাওঁ তেজুৱা কৰি দিম চুলি লাম্বা আগে পইচা কিবা এটা কবাই নাপা আগে পইচা নহ'লে মানুহ যাতে দেখবা পাৰে নেকি দেৱতা বাকী চব মাহাতো আপিৰ লগতে গৈছে আমি তাই নৰে আৰু গড়ে আলছো তাই গড়ে মই নৰে গড়ে আমি এতিয়া যাম আপি জখম খিচাৰি খাম মাই আজি ৰাস্তাৰ কাষত থিয়া দি লৈছো আঠৌগা আপি পালি ডাইৰেক্ট ভৰাই দিম ঘৰত না কি বেয়া লাগছে ক এতিয়াতো কৈ আছিলি বোলে ফাফৰে খাওঁ ভেকলি হেন পাই বোলে এতিয়া ভাল লাগছি না
বুঝার ব্যাপার আনবা পাৰিম কাবা নানবি আনবা নললেও তই এটা কাম কৰিবি কাবাৰ তাৰ আপি আহিলি বাটেদি চৌকা আপি পানী মাৰি দিবি মটৰেদি পাতৰ কাপোৰ এযোৰ উলিয়াই দিবি আমডাল ধৰি দিম হাত পাক মাৰি দিম বছ দে লাগো ইতা দে পয়সা আজ পাচ্ছি পয়সা এই আৰু পইচাৰ নাম লৈছা নহয় কিছুমানে কয় বোলে আপা চলি গেলাই সৰস্বতী পূজাৰ দিনাও মদ খায় এতিয়া চাবি সৰস্বতী আমি বোলো আই লগত যাবা আপি নাই লগত যোনকেইটা আছিল সেইকেইটাও গাৰ্লফ্ৰেণ্ডৰ লগত গেছি নাই কি কৰিব তে মদ নাখায় এই ৰবা ফটো মাৰিব এমান আপি জীৱনত দেখা নাছিলো আকা লাগে চকু টকু পাক খাই যাব হা কিমান ভিউজ আহে তোৰ ইনষ্টাগ্ৰামত যিমান কি না এনে কিমান আহে কচোন 3 লাখ 1 মিলিয়ন আহে দে হৈ গ'ল দে নাই আৰু ক'বা না তেওঁ ঘূৰি দিছে কেমেৰাটো অন কৰি ল'লে তেওঁ ঘূৰি দিছে চুলিকেইটা ধুনীয়া এটা তোমাৰ কৰে কৰে পাৰি গৈছা মোক নৰে আপি এটা বিচাৰি দিব আৰু তো দেখে দি হালমান খিনি হালমান দেখা পা দেখে দি হালমান এখন দেখে দি আপি দেখা পাই ঘৰে মোক পাৰি গৈছে এটা আপি বিচাৰি বনাই আছে গাছতকে মানুহ বেছি হৈছে দেখোন জুমি তুমি এটা ফটো উঠলা মোৰ লগত এতিয়া বয়ফ্ৰেণ্ড আছে নে নাই নাই হৈ গ'ল এতিয়া নাই আৰু ক'বা না আমিও দৈ একলাই আহিছোঁ নৰে আৰু গৰে চবৰে এতিয়া ৰিল বনালো এতিয়া ভাগিনৰ ৰিল বনালো ভাগিন মোক তাত দে তারা খোঁজ অভিতক দেবতা মুখে যাব মাথা ঘুরে বসানি বুঝি না বুঝি ক্যামেরা তলত আছে চকুৰ পানী লাগিছে কাৰ নম্বৰ এটা কি কথা কৈছো জানা আহা জন্মত ভগৱানে মোক দাঁত দুটা দেওয়া আপত্তি নাই কিন্তু চকু 32টা লাগব এই মাহা আপি চাবা লাগলি তোমার তোক চলাই দে মই চকু মুলি দিছো তোমার তো চকু মুলি দিছো বাকি এটা চাইছো কিন্তু সেইকাৰণে চশমা লগাইছো মোক চকু কিন্তু 32 নচবাং লাগা দাঁত দুটা দি চুই খাম যা